আহিয়ে বনাই এই পটুৱা ছাতটো আহি বনাই ভাই এতিয়া যিমান আগতে এইখানে বহিছে আৰু ধৰিলে তুই বা ধৰিলে আজি কোন ছাৰৰ ক্লাছ আছে বা সিদিনা যে আছিল সেইটো ছাৰ নতুনকে আছিল ও হেতু সার নেকি ফোন আইলে যে ফুটে দেছনা যে রিংটোন বাজে গুড মর্নিং স্টুডেন্ট গুড মৰ্নিং ছাৰ স্যার আপনার নাম ভূতৰ ৰিংটং নেকি হেই মোর নাম ফুটরিংটন নহয় নহয় মোর নাম ঋষিকেশে ও ঋষিকেশ স্যার ও ফটুৱা ছাৰ হাই চুপ কৰ তহতে ইয়া তোমালোকৰ নিজৰ নিজৰ নামবোৰ কৈ যাওচোন এজন এজনকৈ মোৰ নাম শ্ৰী জোনালী কলিতা স্যার ওহো জনালি ওহো ভাল নাম নেক্সট তুমি কোৱাচোন ছাৰ ঘৰত মাতা নামটো কম না টুইটাৰ ফেচবুক কোনটো কম দেচোন দে তোৰ ফেচবুকৰ নামটোৱে কো ছাৰ ফেচবুকৰ কোনটো একাউণ্টৰ নাম কম হা গাধা তোৰ কেইটা একাউণ্ট আছে ফেচবুক ছাৰ ফেচবুকত মই ঋত্বিক দাস বঢ়িয়া নামে তোৰ চলি নেক্সট কোৱাচোন তুমি কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী মনীষা দাস ওহো কি বঢ়িয়া নাম দেখোনে তোমাৰ হা নেক্সট তুমি কোৱাচোন ভাইটি স্যার মোর নাম মরণ নহা ঘরত মোক মরণ নহা বলে তুই মৰাণ নহয় তোৰ নামে তোৰ আছলি নামটো নকয় কিয়া স্যার ঘরত তো মোর মরণ নহা বলে মাতে দেচোন মৰণ নহা প্ৰথম তোৰ পৰা এটা প্ৰশ্ন সুধো তুমি কেতিয়াবা সদায় ঘৰত দলং দেখিছানে স্যার মই হরে ঘাট দল খডে দেখি দেব তুই সদায় ক'ত দেখা পানো কিনকে দেখা পা আমার ঘর কেলেন্ডার তো খডে দেখাব হেই তুই কি ফাটলামি কৰবা আহিছা কিয়া দি হেই তুই কি ফাটলামি কৰিছা স্যার কোডে হরে ঘাট দল তো দেখা পারে দেখুন আপনার আন্ডারতে ছাপা পারেন নাকি স্যার থাক গেৰা তুই ইবা গিয়া অয়া হাত কাটা মোৰ কাৰণে ধৰিব দিয়া নাই তোৰ কাৰণে ধৰ আৰু এতিয়া থিয়া দি থাক মনীষা তুমি কচোন এটা চেনীৰে বাক্য ৰচনা কৰা স্যার মই চেনি দি বাক্য কবা নৰো গানহে গাবা জানো তুই গানটো গাই শুনো চেনি 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 ৰাম চেনি চেনি তোমাৰ নাম তোমাক তো মই বাক্য ৰচনাহে কৰিব দিছিলো তোমাক তো মই গান গাবলৈ দিয়া নাই মোৰ ভুল হৈ গৈছে স্যার ক্ষমা কৰি দিব এইবাৰৰ কাৰণে ক্ষমা কৰি দিছো তোমাক নেক্সট বাৰৰ কাৰণে নিদিওঁ কিন্তু হ'ব স্যার জনালি তুমি কচোন হৰধনু কোনে ভাঙিছিল মই ভাঙা নাই স্যার কোনে ভাঙছি মই নাজানো স্যার মই ভাঙা নাই মইতো তুমি ভঙা বুলি কোৱা নাই কাই ভাঙিছে সেইটো সুধিছোহে তোমাক মই দেখা নাই স্যার কিতাপত পঢ়া নাই চাগে তুমি সেইকাৰণে জনা হোৱা নাই কালি চাই আহিম দিয়ক স্যার কাই ভাঙছি তুমি তাই কি কৰবা জ্বৰতে বহা তুমি কোৱাচোন কাল কেই প্ৰকাৰৰ আৰু কি কি ছাৰ কাল তিনি প্ৰকাৰৰ অতীত কাল বৰ্তমান কাল ভৱিষ্যৎ কাল দেচোন দে তুমি কাল তিনিটা বুজাই দিয়া তুমি বহুত টেলেণ্টেড ল'ৰা অতীতত মই হৰকান্তৰ জীয়েকক ভাল পাইছিলোঁ বৰ্তমান কেৱলাকান্তৰ জীয়েকক ভাল পাই আছোঁ এতিয়া এক চাইডে কৰে ভৱিষ্যতত আপোনাৰ যদি ছোৱালী আছে ভৱিষ্যতত আপোনাৰ ছোৱালী পলাই লৈ যাম এই মই বিয়াই কৰা নাই কি কথা কয় লাজ লগা কথা হয় নেকি ছাৰ লাগে যদি মই ছোৱালী চাই দিম দেচোন দিবি তোৰ ফেচবুকত বহুত ফ্ৰেণ্ড আছে তাৰে পৰা এটা পতাই দিবি হ'ব দিয়ক ছাৰ আপুনি খালি কি মোক আপোনাৰ কাম হৈ যাব চিন্তা কৰিব নালাগে আপুনি খালি মোক শিখৰ অলপ দিলে হওক তাত গাদা শিখৰ গীতক তাত কৰিবি ৰজনী খোৱা তে ঠিক আছে ছাৰ হৈ যাব স্যার বাইদেউ আহিলে পাৰ্টি লাগিব প্ৰত্যেকে দি দিম মই ফটো আছে মনীষা তুমি এখন চাইকেলৰ ওপৰত ৰচনা লিখিবাচোন আজি মই অলপ বাহিৰৰ পৰা আহোঁ তুমি ৰচনাখন লিখিছানে বাৰু স্যার মই সাইকেলের উপরে রচনা লেখা নরু বহিতে লিখিম নেকি দেচোন বহিৰ ওপৰতে ৰচনা এখন লেখ ঠিক আছে দিয়ক স্যার মই রচনাখন আৰম্ভ কৰো স্যার হৈছে স্যার দেচোন ৰচনাখন লৈ আহা চাই দে কি ৰচনা তেল চুৰাই ও মোৰ বাপা এইখন কি লেখছি মই এই ৰচনা লেখা দিছো দেখোন ৰচনা তেল চুৰা লেখা আছে স্যার স্যার তেল চুৰা দেখোন হিংকে ৰচনা লেখে ৰে আচলতে তহঁতৰ ভুল নহয় এইটো সিদিনা মই জিতেন মাষ্টৰৰ তাতে চালো ভিডিঅ'টোত তেল চুৰা ইনকে ৰচনাখন লিখছিল আচলতে তোহাৰ ভুল নহয় দে 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 হ'ব দিয়া আজি এখনে ক্লাছ আজি সমাপ্ত
স্যার আমাক শুন আকৌ নপঢ়া লাগে এই আজি ভাল লগা নাই আজি মোৰ মাথা গৰম হৈ গৈছে কালি পঢ়াম দে তোমালোকক ভালকে আপুনি বোলে পাউডাৰ তোৰ কাৰণে